Hello everyone, নমস্কাৰ মই প্ৰজ্ঞা হাজৰিকা কি খবৰ সকলোৰে আশা কৰিছো সকলো ভালে আছে আৰু আজি 2024 চনটো যাবৰে হ'ল যেহেতু আজি 31 ডিসেম্বৰ আৰু ভিডিওটো মই কাইলে জানুৱাৰী 1 তাৰিখেহে আপোনালোকে চাবলৈ পাব কাইলে দিন থাম্বনেলখন চাই সাকে গম পাইছে কিহৰ কাৰণে ভিডিওটো বনাইছো আৰু যি সকলে মোৰ ভিডিও আগৰ পৰা চাই থাকে তেওঁলোকক বহুত ধন্যবাদ আৰু যি সকলে এতিয়া নতুনকৈ চাইছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেন্ট কৰিব ভিডিওটো আৰম্ভণি হতে মই কৈ দিও দে মোৰ ঘৰখন আসলতে মেইন ৰাস্তাৰ একদম কিনাৰত আৰু গাড়ী মটৰৰ আৱাজ আপোনালোকে ভিডিওটো শুনি থাকিব কিন্তু সকলোকে ইংৰাজী নৱবৰ্ষৰ বহুত শুভেচ্ছা জনাইছো সকলোৰে বছৰটো ভালে যাওক আৰু যেহেতুকে এটো বছৰ মংগলৰ বছৰ হনুমান বাবাৰ বছৰ আৰু এটো বছৰত ন সংখ্যাৰ যি সকলৰ আছে তেওঁলোকৰ কাৰণে বিৰাটেই মংগল আৰু আশা কৰিছো সকলোৰে বছৰটো ভালে যাব আজিৰ ভিডিওটো মই একাৰণে বনাইছো কাৰণ কাইলে 1 জানুৱাৰী আৰু আপোনালোকে 1 জানুৱাৰী নতুন বছৰটোৰ প্ৰথম মাহত আপোনালোকে যদি বিচাৰে ম্যানিফেস্টেশন কৰিব পাৰে তাৰ কাৰণে মই দুটামান টেকনিক দিম আপোনালোকে কৰিব গোটেই বছৰটোত আপোনালোকে যিখিনি বিচাৰে এটা বছৰত আপুনি যিখিনি বিচাৰে 25 চনটোত আপোনাক জীৱনত যিখিনি লাগে উইশ লাগে সেইখিনি আপুনি কাইলে এখন হোৱাইট পেপাৰত গোটেই কেটা উইশ পজিটিভত লিখিব মই কেবাটাও কৈছো এটা নহয় আপোনালোকৰ যেটাই উইশ থাকক এখন পেপাৰত পজিটিভ টেনশন লিখিব যে আমুকটো কিনিলো বা আমুকটো হৈ গল এনেকে আপোনালোকৰ যি থাকে সেইখিনি লিখিব আৰু লিখাৰ পিছত সেই পেপাৰখনত আপোনালোকে ফোল্ড কৰিব নিজৰ গাৰ ফালে ফোল্ড কৰি পেলাই এটা পজিটিভ ভাইব্ৰেচন দিব আৰু যেতিয়া আপোনালোকে লিখিব তাত লিখোতে গম পায় যে আপুনি কিমান ভালকে পজিটিভ ভাবে আপুনি নিজৰ ফিলটো লৈ দিছে বা এনাৰ্জিটো লৈ দিছে কিমান সোনকালে আপোনাৰ ম্যানিফেস্টেশনটো পূৰণ হোৱাৰ চান্স থাকে আৰু যেতিয়া ম্যানিফেস্টেশন লিখা হৈ যাব সেই কাগজখন ভাল এটা জায়গাত থৈ দিব কিন্তু লিখিলে বুলি এটো ভাবি না থাকিব যে মোৰ কামটো হোৱা নাই কিয় হোৱা নাই এনেকে যদি আপুনি ভাবি থাকে হেতু জাজমেন্ট কৰাৰ নিচিনা হয় ডাউট কৰাৰ নিচিনা হয় তেতিয়া ইউনিভাৰ্সৰ লগত আপোনাৰ ম্যানিফেস্টেশনটো কানেক্ট নহয় আৰু তেতিয়া ম্যানিফেস্টেশনটো পূৰণ নহব গতিকে আপোনালোকে অকনমান ধৈৰ্য ধৰিব আৰু ম্যানিফেস্টেশনটো আপোনালোকে এনেকুৱাই নহয় যে আজি কৰিছে কাইলৈ পাব তেনেকুৱা নহয় কিছুমান নিজৰ ভাইব্ৰেচনৰ লগতো কথা থাকে আপুনি যিমান পজিটিভ ভাইব্ৰেচনত পেপাৰখনত লিখিব সিমান সোনকালে আপোনাৰ ম্যানিফেস্টেশনটো পূৰ হয় আৰু কি কালাৰ দি লিখিম বুলি ক'লে মই কওঁ আপোনাক গ্ৰীন কালাৰ দি লিখিলে বেছি ভাল আৰু নহলে ব্লু পেন দি লিখিব পাৰে কিন্তু ব্ল্যাক বা বেলেগ কালাৰ ইউজ নকৰিব আৰু যদিহে লাভৰ ক্ষেত্ৰত লিখিব বিচাৰে তেতিয়াহলে আপোনালোকে ৰেড ইংকটো ইউজ কৰিলে বেছি ভাল আপোনালোকৰ ম্যানিফেস্টেশন খিনি পূৰণ হোৱাত সহায় কৰিবৰ বাবে 2190 হয় এই নাম্বাৰটো আপোনালোকে পেপাৰখনৰ ওপৰত সাইডত বা তলত যিকোনো জায়গাতে পেপাৰখনৰ লিখিব পাৰে যে এই নাম্বাৰটো আপোনালোকৰ যিখিনি উইশ আছে সেইখিনি আপোনাৰ পূৰণ কৰাত সহায় কৰিব আপোনালোকৰ ভাইব্ৰেচনটো বঢ়াবৰ কাৰণে আৰু অলপমান হেল্পফুল হ'ব আৰু আশা কৰিছো ভিডিওটো চাই ভাল পাব আপোনালোকৰ উপকাৰ হ'ব পুনৰবাৰ নতুন বছৰৰ সকলোকে শুভেচ্ছা জনাইছো আজিলৈ আহিছো থ্যাংক ইউ সো মাচ